জীৱনত প্ৰত্যেকজন মানুহৰে কিবা নহয় কিবা এটা প্ৰব্লেমছ থাকে বা প্ৰব্লেমছত পৰিবলগীয়া হয়। গতিকে আমি প্ৰত্যেকজন মানুহে যিকোনো প্ৰব্লেমত পৰাৰ পাছত আমি কিবা নহয় কিবা এটা শিকিব পাৰোঁ। অকণমান ৰখি তোমাৰ জীৱনৰ সেইখিনি মুহূৰ্তলৈ মনত পেলোৱা যিখিনি মুহূৰ্তত তুমি বহুত বেছি বিপদত পৰিছিলা আৰু তুমি তেতিয়া কিবা নহয় কিবা এটা শিকিছিলা, কিন্তু কি শিকিছিলা সেইটো মনত পেলোৱা এবাৰ। নমস্কাৰ, মই অৰূপ আৰু সকলোকে অপুজ ভাইবছলৈ স্বাগতম জনাইছো। গতিকে মোৰ প্ৰথমটো ভিডিঅ' আৰু হয়তো বেছিভাগ ইনষ্টাগ্ৰামৰ পৰা আহিব আৰু সকলোকে ৱেলকাম, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। কাইলৈৰ পৰা আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। প্ৰত্যেকটো প্ৰব্লেম এটা অপৰচুনিটি নিচিনা চোৱা আৰু তেতিয়া চাবা তোমাৰ স্কিলছ আৰু ইম্প্ৰুভ হ'বলৈ ধৰিব। নিজকে নিজে তুমি আৰু অকণমান বুজিব ধৰিবা আৰু তেতিয়া তুমি নিজকে নিজে পজিটিভ ভাৱে ল'বা, পজিটিভ মাইণ্ডছেটত থাকিবা আৰু তেতিয়াই তুমি নিজেও ভালে থাকিবা আৰু বেলেগকো ইনস্পায়াৰ কৰিব পাৰিবা, মানে অনুপ্ৰাণিত কৰিব পাৰিবা। মোৰ জীৱনৰ লগত জড়িত এটা ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰিছো। উদাহৰণস্বৰূপে কেনেকৈ প্ৰব্লেমছবিলাক আমি অপৰচুনিটি হিচাপে লৈ সেই প্ৰব্লেমছবিলাকৰ সৈতে যুদ্ধ কৰি কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ। গতিকে মই তেতিয়া পঢ়ি আছিলোঁ স্কুলত, হয়তো মই ক্লাছ 7-8 মানত পঢ়ি আছিলোঁ। মই তেতিয়াই এটা ইউটিউব চেনেল খুলিছিলোঁ আৰু মই তেতিয়া ভিডিঅ' প্ৰায় তাত মই 150-200 মান ভিডিঅ' আপলোড কৰিছিলোঁ, এনেই ব্লগ বনাইছিলোঁ। হয়তো ইমান খাস ভিডিঅ' দিব পৰা নাছিলোঁ, কিন্তু ইমানখিনি ভিডিঅ' দিয়াৰ পাছত মই যেতিয়া একো ৰেছপন্স নাপালোঁ, মানুহৰ 10-20টা মানুহে চাবলৈ আহে, তেতিয়া মই চেনেলটো বন্ধ কৰি দিলোঁ, ডিমটিভেট হৈ গ'লোঁ। আৰু তাৰ পাছত আহিল টিকটকৰ জামানা। টিকটকৰ জামানা আহোঁতে টিকটকত খুব ভিডিঅ' বনালোঁ আৰু টিকটকত মই প্ৰায় 28,000 মান ফলোৱাৰ্ছ আনিবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়া কেইদিনমান পাছতে টিকটকো বেন হৈ গ'ল আৰু তাৰ পাছত মই তেতিয়া আৰু ডিমটিভেট হৈ গ'লোঁ। মই চব বাদ দিলোঁ ভিডিঅ' বনোৱা। তাৰ পাছত মই আকৌ 2022 চনত চেষ্টা কৰিলোঁ যে এটা ইউটিউব চেনেল আকৌ খোলোঁ। তাৰ পাছত মই বহুত চেষ্টা কৰিও তাতো প্ৰায় মই 200-300 ভিডিঅ' বনালোঁ, 200-300, কিন্তু মোৰ তাত চাবলৈ খুব বেছি মানুহ আহে 100টা-200টা, আৰু তেতিয়া মই আৰু ডিমটিভেট হৈ গ'লোঁ। কিন্তু তাৰ পাছত মই হাৰ মানিলোঁ, মই ভাবিলোঁ আৰু মোৰ দ্বাৰা ভিডিঅ' নহ'ব। তাৰ পাছত মই ইনষ্টাগ্ৰামলৈ আহিলোঁ আৰু ইনষ্টাগ্ৰামত মই বহুত বেছি মানুহৰ মৰম, বহুতৰ আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ বুলি ভাবোঁ। যিমানখিনি মৰম পাইছোঁ, বহুত বেছি মৰম পাইছোঁ, বহুতে চিনিও পাব লৈছে, গতিকে বহুত বেছি ভাল লাগিছে। ইমানখিনি হ'বগে বুলি মই ভবা নাছিলোঁ আৰু তাৰ মাজৰে বহুতে মোক আকৌ উৎসাহিত কৰিছে যে মই ইউটিউব চেনেলত আহোঁ, আকৌ লং কণ্টেণ্টত মই আহোঁ। বহুত বেছি ভাল লাগিছে। বাৰে বাৰে পৰিছোঁ, বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিছোঁ, কিন্তু এইবাৰ নপৰোঁ। এইবাৰ যেনেকৈ হ'লেও উঠিব লাগিব। গতিকে তোমালোকৰ মৰম, তোমালোকৰ ছাপোৰ্ট লাগিব। গতিকে মোৰ এই ষ্টৰিটো পাওঁ তোমালোকে ইনস্পায়াৰ হ'ব পাৰা যে মই ইমান পৰিছোঁ, কিন্তু তথাপিও বাৰে বাৰে উঠিছোঁ। ইমান সহজ নহয় জীৱনটোৰ সৈতে যুদ্ধ কৰিবলৈ, যে মই ইমান যুদ্ধ কৰিছোঁ তথাপিও হাৰ মনা নাই। এইবাৰ যিমান পৰিলেও মানে মই উঠিয়ে এৰিম। এইবাৰ তোমালোকৰ মৰম, ছাপোৰ্ট সদায় লাগিব। থেংক ইউ।